নমস্কাৰ জনাই আছোঁ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ হয় ঠিকে শুনিছে বসুন্ধৰা 2ত যিসকলে আবেদন কৰিছিলে মাটি বাৰী পাট্টাৰ বা পাট্টাৰ কাৰণে অথবা নামজাৰিৰ কাৰণে অথবা যিকোনো কাম কাজৰ কাৰণে যিসকল লোকে এতিয়াও বসুন্ধৰা 2ৰ আবেদনকাৰীসকলে পাট্টা পোৱা নাই সেইসকলে 23 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰীৰ ভিতৰত পাট্টা লাভ কৰিব আৰু এয়াই নহয় 1 মাৰ্চৰ পৰা 10 মাৰ্চলৈকে পাট্টা বিতৰণৰ কাৰ্যকাম চলি থাকিব। এই পাট্টাসমূহ বিতৰণক লৈ এক বৃহৎ ডাঙৰ বৈঠক অনুষ্ঠিত কৰা হয় গুৰুত্বপূৰ্ণ। এয়াই নহয় লগতে যি লাখটকীয়া বাইদেউ সেই বিষয়েও বহুত ধৰণৰ আলোচনা আজিৰ এই বৈঠকত হয়। তো এইটোৰ বিষয়ে আমাৰ হাতত মন্তব্য আছে হেমন্ত বিশ্ব শৰ্মা ছাৰৰ। আমি আপোনালোকক মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। মন্তব্যটো শুনাৰ আগতে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। Hard work asile. That hard work should be seen at the ground. Do not go. Other officers here. I will give you brief schedule of the out of 126 transparency and 7 transparency Gets the account. Pass the account to Padma. He will release the amount from Suda Singh. But all these things should happen before 19th or 20th so that the Amarjikani hard work asile. That hard work should be seen at the ground. Do not go for a meeting. Clap it with other officers. জনাই আছোঁ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ ভাল খবৰ। যিসকলে বসুন্ধৰা 2ত মাটি বাৰী ভাগ বাটোৱাৰা অথবা নামজাৰিৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ পাট্টাসমূহ শীঘ্ৰে লাভ কৰিব। হয় জনাই আছোঁ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ এয়াই নহয় আৰু লগতে জনাওঁ যে যিসকল লাখটকীয়া বাইদেউৰ আঁচনিত আবেদন কৰিছিলে তেওঁলোকে শীঘ্ৰে লাভ কৰিব 10,000কৈ টকা। লগতে এয়াও বৈঠকত আলোচনা হয় কোনদিনাৰ পৰা ফৰ্ম আপোনালোকে পাব আৰু কোনদিনা আপোনালোকে ফৰ্ম ফিল আপ কৰি পিনি ফৰ্মসমূহ কোনদিনা শেষ তাৰিখ জমা দিব লাগিব সম্পূৰ্ণ কথা এই বৈঠকত আলোচনা হয়। সেই বিষয়ে আমাৰ হাতত মন্তব্য আছে। আমি আপোনালোকক সেই মন্তব্য এবাৰ শুনালেও বিচাৰিছোঁ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম 1,04,000 ল'ৰা ছোৱালীয়ে আবেদন কৰিছে। 2 লাখ টকা আমি তেওঁলোকক দিম। 1 লাখ টকা সাবসিডি ঘূৰাই দিব নালাগে। 1 লাখ টকাও কেতিয়া ঘূৰাই দিব 5 বছৰ পিছত তাকো 5 বছৰৰ ভিতৰত তাৰমানে 10 বছৰত 5 years মৰেটৰিয়াম পিছৰ 5 বছৰ। কোনোবাই ক'ব টকাটো এনেই বিলাই দিম নেকি না সিলেকশ্যনৰ পিছত তেওঁলোকক আমি এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ট্ৰেইনিং দিম। ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানত আমি তেওঁলোকক লৈ যাম আৰু এজন হিতাধিকাৰীৰ লগত এজন মেণ্টৰ থাকিব। আমাৰ উদ্দেশ্য হৈছে 2 লাখ টকা খৰচ কৰাৰ পিছত ল'ৰাজনে যাতে প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিৰ অধীনত লোন ল'ব আৰু লোন ল'ব পাৰে। আৰু এই আঁচনিটো এতিয়া আমি স্থায়ী কৰিব খুজিছোঁ যে প্ৰত্যেক বছৰে অন্তত 50,000 হিতাধিকাৰীক এই আঁচনিটোৰ অধীনত আমি কৰি গৈ থাকিব পাৰোঁ। ওৱান টাইম নহয়। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ ইয়াত 2টা ভাগ আছে। যিসকলে ইঞ্জিনিয়াৰ পাছ কৰিছে এগ্ৰিকালচাৰ পাছ কৰিছে ভেটেনাৰী পাছ কৰিছে তেওঁলোকক আমি 5 লাখ টকা দিম আৰু বাকীসকলে 2 লাখ পাব। 5 লাখৰ 2.5 লাখ লোন বাকী 2.5 লাখ 10 বছৰৰ ভিতৰত ঘূৰাই দিব লাগিব। অহা 8 মাৰ্চত আমি প্ৰথম যিটো 5 লাখ টকা পোৱাসকলক 8 মাৰ্চতে আমি পুঁজি দি দিব। বাজেট নিয়মমতে হয় 1 এপ্ৰিলৰ পৰা। আমি এপ্ৰিললৈকে ৰখাই নাই মাৰ্চৰ পৰাই গাড়ী চলাই দিম। আত্মসহায়ক গোট সকলোতে আছে। কংগ্ৰেছুৱেল গভৰ্ণমেণ্টতো আত্মসহায়ক গোট আছে। নেক্সট লেভেল সেলফ হেল্প গ্ৰুপৰ গ্ৰুপ হ'ল। এইবাৰ আমি কি কৰিছোঁ যে 10,000 টকাকৈ আমি সকলো মহিলাক দিম। তাৰমানে গ্ৰুপটোত কিমান জমা হ'ল 1 লাখ টকা একেলগে গাইগুটীয়াভাৱে
ব্যক্তিগতভাৱে 1 লাখ টকাৰ তেওঁলোকে কাম কৰিব পাৰিব, আঁচনি ল'ব পাৰিব আৰু ফৰ্ম ফিল আপৰ ডেট হৈছে 3, 4, 5 মাহ। আমাৰ মহিলাসকলে ফৰ্ম ফিল আপ কৰি 3, 4, 5 মাৰ্চত আমাক উভতাই দিয়ে। তাৰপিছত আমি কি কৈছোঁ? আমি হিতাধিকাৰী সৃষ্টি কৰিব খোজা নাই। উই ৱান্ট টু ক্ৰিয়েট এণ্টাৰপ্ৰেনিয়ৰ। যদি কোনোবাই মাতৃশক্তিক তেওঁলোক ভোট বেংক সজাব খুজিছে বুলি কৈ অপমান কৰে, তাত মোৰ ক'বলগীয়া একো নাই। কিন্তু মই নিজে জানো বাগবৰ আৰু জনিয়া সমষ্টিত মই যদি মাতৃজাতিৰ হাতত 1 লাখ টকাও তুলি দিওঁ, স্বামীয়ে মোক ভোট দিব। Please like, share and subscribe YouTube channel and press the bell icon all notification. ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনাক ধন্যবাদ।